নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজি দুটামান গুৰুত্বপূৰ্ণ আপডেট আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে এডিআৰই ৰিলেটেড হয় সো সেই বিষয়ে আজি কথা পাতিম আজিৰ ভিডিঅটোত কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি ল'ব বিচাৰিছো যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটোক সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅটো ইনফৰমেটিভ বা ভাল লাগি থাকে হেকত এটা লাইক কৰি দিব ওকে এতিয়া আমি আগবাঢ়িছো আমাৰ যি আপডেট আহিছে সব দুটা মেইন মেজৰ আপডেট আহিছে মেজৰ আপডেট দুটা এনেকুৱা যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে প্ৰথম আপডেটটো হ'ল যে যোৱাবাৰ যিসকলে এডিআৰইত এপ্লাই কৰিলে আৰু চাকৰি নাপালে আৰু আপোনালোকৰ বেছিভাগেই জানে যে যোৱাবাৰ এডিআৰই এপ্লাই কৰোতে গ্ৰেড 3 আৰু গ্ৰেড 4 যিবিলাক পেপাৰ আছিলে পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 পেপাৰ 4 এণ্ড পেপাৰ 5 ড্ৰাইভাৰ টু পেপাৰ 5 আছিলে তো এইবিলাক এপ্লাই কৰোতে যোৱাবাৰ মানে এপ্লিকেশন ফিস লাগিছিল অনলাইন মানে ফি পেমেন্ট কৰিবলগীয়া হৈছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতে ঘোষণা কৰিছিল যে যিসকলে চাকৰি পোৱা নাই তেওঁলোকক এপ্লিকেশন ফিস ঘূৰাই দিয়া হ'ব কিন্তু এতিয়ালৈকে সেই ব্যৱস্থা কৰা হোৱা নাই সেই সন্দৰ্ভত সাংবাদিক এজনে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিলে উত্তৰটো এনেকুৱা যে বেছিভাগ লৰা ছোৱালী মানে বেছিভাগ ক্যান্ডিডেটে যে ফর্ম ফিলআপ কৰে এডিআরইৰ কাৰণে বা যিকোনো জবৰ কাৰণে হওক বেছিভাগ মানে কম্পিউটাৰৰ দোকান বা অনলাইন কেফে তেনেকুৱা ঠাইত গৈ মানে ফর্ম ফিলআপ খিনি কৰা হয় মানে অনলাইনৰ এপ্লাই খিনি কৰা হয় সো যদিও পইচাখিনি ৰিটাৰ্ণ কৰা হয় সেই ৰেসপেক্টিভ একাউণ্টবোৰত তেন্তে সেই টকাখিনি আপোনালোকৰ সেই কেফেৰ যিজন মালিক বা যাৰ একাউণ্টৰ দ্বাৰা পেমেন্ট কৰা হৈছে তেওঁৰ একাউণ্টে হে সোমাব সো যিসকল মানে নিবনুৱা আছে তেওঁলোকৰ একাউণ্টত সেই টকাটো গৈ নাপাব সো এই টকাখিনি ঘূৰাই দিয়া তেতিয়া যেটো মেইন পাৰপাস সেই পাৰপাসটোৱে ফুলফিল নহব সো সেই কাৰণে এতিয়ালৈকে মানে চৰকাৰৰ ফালৰ পৰা টকাখিনি ঘূৰাই দিব পাৰা নাই এনেদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে মই ভিডিও ক্লিপটো দেখাই দিম বাৰু কিন্তু তাৰ পিছত আৰু এটা মানে বহুত ডাঙৰ এটা কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে এটো বহুত বেছি গুৰুত্বপূৰ্ণ কথাটো এনেকুৱা যে যিসকলে অলৰেডি চাকৰি কৰি আছে আৰু এই যে এডিআরই এপ্লাই চলি আছে যি এপ্লাই অনলাইন এপ্লাই চলি আছে আৰু তেল চাকৰি কৰা সকলেও যিসকলে এপ্লাই কৰিব বিচাৰি আছে তেওঁলোকৰ কাৰণে কথাটো অলপ বেছি গুৰুত্বপূৰ্ণ কিয়নো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপুনি যদি এটা পে স্কেলত কৰি আছে সাপোজ গ্ৰেড 4 ৰ কিবা এটা পে স্কেলত আপুনি চাকৰি কৰি আছে তো সেম পে স্কেলত আপুনি এপ্লাই কৰাটো ঠিক নহয় মানে তেনেকুৱা কৰিলে কি হয় আপুনি সাপোজ 20000 টকাৰ পে স্কেলৰ এটা জব কৰি আছে আৰু সেম পে স্কেল আপুনি সাপোজ এডুকেশন ডিপাৰ্টমেন্টত কৰি আছে আৰু সেম পে স্কেলত আপুনি পিডব্লিউডি চাকৰি পালে সো আপোনাৰ স্যালাৰিটো একে থাকিল কিন্তু আপুনি এটা ডিপাৰ্টমেন্টৰ পৰা আনটো ডিপাৰ্টমেন্টত হে গলে কিন্তু মানুহজনটো আপুনি একেজনে সো মানে বেলেগ এজন ডিজাৰ্ভিং ক্যান্ডিডেটে আপোনাৰ জবটো হয়তো পালেহেতেন সো এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কাৰণেই কৈছে কাৰণ এনেকুৱা হৈ থাকিলে পোষ্ট খালি থাকিব আৰু এক্সাম পাতিয়ে থাকিব লাগিব আৰু একেখিনি মানুহ প্ৰায় একেখিনি মানুহে মানে চাকৰিখিনি ইফালৰ পৰা হিফাল কৰি থাকিব সো যিখিনি মানে চৰকাৰৰ মানে ৰিকুৱাৰমেন্ট এমপ্লয়ি ৰিকুৱাৰমেন্ট হেখিনি একচুয়ালি ফুলফিল নহব 100% ফুলফিল নহব সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা যি সাংবাদিকসকলৰ সন্মুখত এটা ডাঙৰ ঘোষণা কৰিছে যে তেওঁলোকে এটা এমেন্ডমেন্ট আনিব যত মানে অফিচিয়ালি এটো লিখা থাকিব যে আপুনি যদি মানে এটা পে স্কেলত চাকৰি কৰি আছে আৰু সেই পাৰ্টিকুলাৰ পে স্কেলতে আপুনি বেলেগ কোনো চাকৰি এপ্লাই কৰিব নোৱাৰিব সাপোজ এতিয়া গ্ৰেড 4 ৰ কিছুমান পে স্কেল আছে 12000 বেসিক পে প্লাস 3900 গ্ৰেড পে সেই সেম পে স্কেলৰ যদি আপুনি চাকৰি পায় তেন্তে আপোনাৰ ক্যান্ডিডেটছৰ মেবি কেনসেল কৰা হ'ব যদি আপুনি হায়াৰ পে স্কেলৰ মানে জবত কোৱালিফাই কৰে দেন ওয়েল এন্ড গুড এটো চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ অবজেকশন নাই বাকি জি সেম পে স্কেলৰ কথা কৈছে হয়তো অতি সোনকালে এমেন্ডমেন্টটো আনা হ'ব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে মুখেৰে কৈছে বাকি চাওকচোন কিমান দূৰ এটো মানে কাৰ্যকৰী হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাখাৰ বাকি এতিয়ালৈকে তেনে ধৰণৰ কোনো মানে যি কম্পালশন যে আপুনি এটো পে স্কুলত কৰি আছে আৰু এটো পে স্কুলত কৰিব নোৱাৰিব তেনে ধৰণৰ বৰ্তমান অফিচিয়ালি কোনো কম্পালশন নাই যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে কৰিব পাৰে বা যদি আপোনালোকে ভাবে যে হয় পিছত তো কেনসেল হ'বই পাৰে কৰি লাভ নাই এটো কমপ্লিটলি আপোনালোকৰ ইন্ডিভিজুৱেল চয়েস সো এখিনি আছিল মেজৰ দুটা আপডেট
সো যিসকলে চাকৰি কৰি আছে তেওঁলোকে এই কথাখিনি গম পোৱাটো অত্যন্ত জৰুৰী বুলি মই ভাবিছিলোঁ সো সেইকাৰণে ইনফৰমেশ্যনটো দিলোঁ আৰু বাকি এপ্লিকেশ্যন ফি যিবিলাক আছে মানে যোৱাবাৰ এডিআৰই এপ্লাই কৰা সকলৰ চাকৰি নোপোৱা সকলে ঘূৰাই হয়তো নাপাব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইস্যুটো ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া এক্স্যাক্টলি কি কৈছে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক এবাৰ পইচাটো ৰিটাৰ্ণ সেইকাৰণে এইবাৰ আমি পইচা লোৱা নাই যোৱাবাৰ আমি যিখিনি ঘূৰাই দিয়া কথা আছিল পিছত মই গম পালোঁ যে তেওঁলোকে কম্পিউটাৰ ষ্টেচনৰ পৰা পইচাটো দি দিয়ে গতিকে মই যদি ঘূৰাই দিওঁ সেই গাঁৱৰ যিবিলাক বা নগৰৰ যিবিলাক কি কয় CSCৰ একাউণ্টতহে পইচাটো জমা হ'ব ল'ৰাবিলাকে নাপাব কাৰণ ল'ৰাবিলাকে নিজৰ পৰা জমা নিদিয়ে বেলেগৰ মোবাইলৰ পৰা দি পঠাই দিছে সেইকাৰণে এইবাৰ আমি কি কৰিছোঁ টকাটো ঘূৰাই দিয়া নিদিয়াৰ কাৰণে এইবাৰ আমি কোনো ফিজ লোৱা নাই এটা ঘূৰাই কাক দিব লাগিব কথাটো হ'ল যে চবেই মোক কৈছে ফেচবুক হোৱাটছআপত কৈছে দাদা পইচাটো দি আমিতো নাপাওঁ যদি এটা ঘূৰাই দিব পৰা মানুহজন থাকে ঘূৰাই দিব পাৰি বাতিলো নহয় এটোকে চিন্তা কৰি আছোঁ যে কেনেকৈ কি কৰিব পাৰি কাৰণ মই কম্পিউটাৰ অপাৰেটৰ কেইজনক পইচাটো ঘূৰাই দিলে কি লাভ হ'ব একোজনে 2-5 লাখ টকাৰ ধনী হৈ যাব ৰাতিৰ ভিতৰতে কাৰণ সব তেওঁলোকৰ ফোনৰ পৰা পইচাবোৰ দিছে গতিকে সেইকাৰণে চিন্তা কৰিব লাগিব যে কেনেকৈ কি কৰিব পাৰি তো অকণমান পইচা 6-7 কোটি টকা দি দিব পাৰি কিন্তু ল'ৰাজনে যদি নাপায় আপুনি প্ৰশ্নটো কাৰ কাৰণে সুধিছে নিবনুৱাজনৰ কাৰণে সুধিছে যদি আল্টিমেটলি নিবনুৱাজনে নাপায় তাত ঘূৰাই দি কি লাভ হ'ব এতিয়া আগটো বঢ়াৰ কাৰণে প্ৰথমটো NRC খনেই প্ৰতিবন্ধকতা না এতিয়া ধৰিব গ'লেই কৈ দিয়ে মোৰ নাম NRCত আছে আপোনালোকে NRC খন যেতিয়া হ'ল তেতিয়া যি ধৰণে হ'ল আমাৰ চকুৰ সন্মুখতে বেয়া NRC এখন হৈ গ'ল এটা তাৰ পৰা কেনেকৈ ওলাব পাৰোঁ তাৰ কাৰণে বিভিন্ন গৱেষণা চলি আছে দেখা যাওক ইলেকশ্যন হ'ব আমি জিকিম ইমানে আৰু বেলেগ আৰু কি আচলতে একেটা পে স্কেলত এটা বিভাগৰ পৰা এটা বিভাগ আহি থাকিব নালাগে পে স্কেলটো ওপৰত হ'লে আহিব লাগে কিন্তু একেটা পে স্কেলতে আজি এটা ডিপাৰ্টমেণ্ট এবছৰ কাম কৰিলোঁ এখনেই গভৰ্ণমেণ্ট গতিকে ইয়াৰ ওপৰত আমি এমেণ্ডমেণ্ট এটা আনিম পে স্কেল ওপৰত হ'লে এপ্লাই কৰিব পাৰে সেম পে স্কেলত মানুহে এটা ডিপাৰ্টমেণ্টৰ পৰা এটা ডিপাৰ্টমেণ্ট গৈ থাকিলে আমি খালি পৰীক্ষাই পাতি থাকিব লাগিব সেইকাৰণে বহুত সময় যুৱক যুৱতীবিলাকে আপত্তিও কৰে পৰীক্ষাৰ পিছত যে চৰকাৰে নিযুক্তি দিছে কিন্তু পোৱাখিনিয়ে পাই আছে তা মেৰিট থাকিলেওতো তাৰ উপায়ো নাই সেইকাৰণে আমি এটা আইন আনিব লাগিব যে একেটা পে স্কেলত যাতে বগাই থাকিব নোৱাৰে সকলো বিভাগৰ ক্ষেত্ৰতে কৰিব লাগিব নহলে কি হয় বাৰে বাৰে বিজ্ঞাপন দি থাকিব লাগে বহুত টকা পইচা চৰকাৰৰ খৰচ হৈ যায় ইয়াৰ আগতে দিটো পৰীক্ষা দিছিল লৰছলিবাই যেটো মানে এনি আছিল আজিৰ ভিডিও আই থিংক আপোনালোকৰ এই আপডেট ৰিলেটেড মানে কথা কেখাৰ মানে ক্লিয়াৰ হৈ গ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভিডিও ক্লিপটোৰ পৰা বাকি ভিডিওটো দেখিলে নকৰো যদি ভিডিওটো ভাল লাগি থাকে এটা লাইক কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ ইনফৰমেটিভ আৰু আপডেটেড ভিডিও পাই থাকিবলৈ থ্যাংক ইউ লকৱা মানিটি নতুন ভিডিও